ৰাজনৈতিক দলে বা চৰকাৰী পক্ষই বিচাৰি থকাটো আপোনালোকে কিন্তু এই টিভি পৰ্দাত গৈ পেলাই এনেকুৱা ধৰণৰ তৰ্ক বিতৰ্ক নিজৰ মাজত বা সংবাদ মাধ্যমত আহি ছচিয়েল মিডিয়াত আহি যা কথা এটাই আনটোক গালি পৰা উচ নিচ কাৰোবাক কোৱা সেইবিলাক কোনো একো ক'ব লাগে সকলোৰে সামগ্ৰিক এটাই কথা হ'ব লাগে যে বিদেশী মুক্ত অসম হ'ব লাগে বিদেশীৰ নামত স্বদেশী মুছলমান কেতিয়াও লাঞ্ছিত বঞ্চিত হ'ব নালাগে সকলোৰে ষ্টেটমেণ্ট সেইটো হ'ব লাগে কিন্তু মই মিয়াক গালি পাৰিম মিয়াই গৰিয়াক গালি পাৰিব গৰিয়াই দেশীক গালি পাৰিব এনেকুৱা ধৰণৰ নাবুত নাচুত কাহিনীবিলাক হ'ব নালাগে আৰু এইবিলাক হৈ থাকিলে কিন্তু তৃতীয় পক্ষই সদায় সুবিধা পাব নমস্কাৰ মই বাবুল আলী হাজৰিকা সকলোকে আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি এটা গুৰুত্বপূৰ্ণ বিষয়ক লৈ পেলাই ফেচবুকৰ লাইভত আহিছো সকলোৰে সহযোগিতা সঁহাৰি কামনা কৰিছো আমি অসমৰ নিৰপেক্ষ জনগণে আজি কিছুদিনৰ পৰা এটা কথা অনুমান কৰি আছো যে এটা বিশেষ ৰাজনৈতিক দলে সদায় কিছুমান ধৰ্মক টাৰ্গেট কৰিবলৈ গৈ পেলাই সেই ধৰ্মৰ মাজত বিভেদ অনাৰ সদায় সেই ধৰ্মৰ ভিতৰতে বাক বিতণ্ডা বা কোনোবা জনগোষ্ঠী এটাক নিষ্ক্ৰেষ কৰাৰ পৰিকল্পনা ৰচোতে সেই জনগোষ্ঠীটোৰ মাজতে উচ্চ খাপৰ নিম্ন খাপৰ বনাই পেলাই এখন যুঁজ লগাই দিয়ে যাৰ ফলত সেই দলটোৱে ৰচা অভিসন্ধি বা কোনোবা চৰকাৰী পক্ষই ৰচা অভিসন্ধি সফল হয় যেনেকৈ ব্ৰিটিছে ভাৰতবৰ্ষত শাসন কৰোতে তেওঁলোকে সদায় ভাৰতবৰ্ষৰ ভাৰতীয় জনগণৰ মাজত ধৰ্মীয় বিভেদ আনি পেলাই তেওঁলোকে শাসন কৰি আছিলে এটা সময়ত ভাৰতীয় জনগণে লাহে লাহে উপলব্ধি কৰিলে যে এয়া ব্ৰিটিছ পলিচি হয় আৰু তেতিয়াই ব্ৰিটিছক ইয়াৰ পৰা খেদি পেলাই ভাৰত স্বাধীন হ'ল আৰু এতিয়া কি হৈছে বিশেষকৈ অসমৰ মুছলমানৰ এখন খুব ভয়াতুৰ ছবি একদম ভয় লগা ছবি পয়া লগা ছবি আমি দেখিব পালো বিশেষকৈ যোৱাকালি এটা টিভি চেনেলৰ টক শ্ব' চাই পেলাই আমি সঁচাকৈ হতভম্ব হলো গৰিয়া উন্নয়ন পৰিষদ ভাৰ্চেছ আমছু বুলি এটা টক শ্ব' হ'ল আমি আমছু কথা এতিয়া পাতিব নাযাওঁ বিশেষকৈ গৰিয়া উন্নয়ন পৰিষদৰ কথা পাতিব যাওঁ কাৰণ আমছু হৈছে এটা সংগঠন আৰু গৰিয়া উন্নয়ন পৰিষদখন হৈছে এখন চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বৰ্ড আৰু আমছু হৈছে এটা জাতীয় সংগঠন ধৰক তাত কোনো চৰকাৰী হস্তক্ষেপ নাথাকে সেইকাৰণে আমি গৰিয়া উন্নয়ন পৰিষদৰ বিষয়ে পাতিম গৰিয়া উন্নয়ন পৰিষদ আজি উন্নয়ন পৰিষদ এখন কিয় দিয়ে যে এটা জনগোষ্ঠীৰ সৰ্বাংগিক উন্নয়নৰ কাৰণে জনগোষ্ঠীটোক কিছুমান পৃথকে আঁচনি প্ৰস্তুত কৰি পেলাই জনগোষ্ঠীটোৰ চাৰিত্ৰিক উন্নয়নৰ কাৰণে এখন উন্নয়ন পৰিষদ গঢ় লৈ উঠে কিন্তু এইটো দুখ আৰু আচলতে খুব পৰিতাপৰ কথা যে গৰিয়া উন্নয়ন পৰিষদৰ কেৱল আমি নামটোহে শুনিছো কিন্তু কাৰ্যক্ষেত্ৰত গৰিয়া উন্নয়ন পৰিষদৰ পৰা আজিলৈকে আমাৰ গৰিয়া অধ্যুষিত অঞ্চলবিলাকত এটা নিমখৰ পেকেটো কিন্তু যোৱা নাই সেই কথাটো কিন্তু নিশ্চিত বা আমাৰ উজনি অসমত বিশেষকৈ গৰিয়া অধ্যুষিত অঞ্চলবিলাকত কিন্তু গৰিয়া উন্নয়ন পৰিষদ কি কিন্তু সেই কথাটো কোনো মানুহে কিন্তু ভালদৰে নাজানে বা তাৰ পৰা আজিলৈকে একো সঁহাৰি লাভ কৰা নাই এতিয়া আমি টিভিতহে দেখিছো সংবাদ মাধ্যমতে দেখিছো যে গৰিয়া উন্নয়ন পৰিষদ এখন আছে কিন্তু আমি শুনিবলৈ পাইছো যে সেই উন্নয়ন পৰিষদখনক বছৰি প্ৰায় 36 লাখ চৰকাৰে আবণ্টন দিয়ে ধন সেই উন্নয়ন পৰিষদখনে নিজেই নিজ ইচ্ছামতে নিজৰ জনগোষ্ঠীটোৰ কিছুমান সমস্যা বা কাৰোবাৰ কিবা ক্ষেত্ৰত সেইখিনি অৰ্থৰ প্ৰয়োজন ব্যৱহাৰ কৰিব পাৰে চাগে কিন্তু অতি দুখ আৰু খুব পৰিতাপৰ বিষয় যে আজিলৈকে কিন্তু গৰিয়া মানুহৰ কোনো সমস্যাত কিন্তু গৰিয়া উন্নয়ন পৰিষদখনে তাতে গৈ পেলাই উপস্থিত হৈ পেলাই কিবা সহায় সহযোগিতা আগবঢ়া কিন্তু আজিলৈকে মোৰ হাতত উদাহৰণ নাই যদি আপোনালোকৰ হাতত উদাহৰণ আছে তেতিয়াহ'লে কমেণ্ট যোগে জনাব খুব বিশেষকৈ আৰু এটা সংগঠনক এইকেইদিন খুব উঠি পৰি লগা দেখিছো আমাৰ গৰিয়া জনগোষ্ঠীৰ নামত গৰিয়া মৰিয়া দেশী জোলহা যিখিনি খিলঞ্জীয়া মুছলমানৰ জনগোষ্ঠীকেইটাৰ নামত নিজকে প্ৰতিনিধিত্ব কৰো বুলি কয় এটা সংগঠনে এইকেইদিন খুব সৰ্বাংগিক অসমৰ যিখিনি মানুহখিনিৰ মাজত এটা বিভেদ সৃষ্টি কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কথা বতৰা কৈ আছে ময়ো সেই সংগঠনটোৰ নাম শুনিছিলো গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ আৰু সেই সংগঠনটোৰ প্ৰতি কিছু পৰিমাণে আমাৰ জনগোষ্ঠীটোৰ যেতিয়া নাম তাত উন্মোচন হৈ আছে আমাৰ অঞ্চলবিলাকত নাই কিন্তু উজনি অসমৰ কোনো অঞ্চলত গৰিয়া অধ্যুষিত অঞ্চলত নাই বা কোনো নেজানেও চিনিও নাপায় কৰবাত কোনোবা কাটচিত এজন দুজন থাকিব পাৰে মই নেজানো কিন্তু
সেই সংগঠনটোৰ প্ৰতি যেতিয়া জনগোষ্ঠীটোৰ নাম সোমাইছিল অকমান দায়বদ্ধতা বা অকমান আন্তৰিকতা আছিলে, কিন্তু আন্তৰিকতাটো সেইদিনাখন শেষ হৈ গ'ল যেতিয়া মছজিদৰ সন্মুখত সেই সংগঠনটোৰ প্ৰতিবাদ কৰিছিল। আৰু প্ৰতিবাদ কৰি পেলাই তেওঁলোকৰ শ্লোগান আছিলে হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, বিজেপি চৰকাৰ জিন্দাবাদ। আৰু সেইদিনাই অনুমান হৈছিলে এইটো এটা কেৱল কোনো জাতীয় সংগঠন নহয়, এইটো এটা চৰকাৰী বা বিজেপিৰ চাগে ছত্ৰছায়াত চলা এটা সংগঠন। আৰু সেইকাৰণে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ বা বিজেপি চৰকাৰ জিন্দাবাদ দিছে। আৰু সেইকাৰণে আমাৰ অনুভৱ হৈছে সেইদিনা, আৰু সেইদিনাৰ পৰাই তেওঁলোকৰ প্ৰতি সেইকণ আন্তৰিকতাৰো আমাৰ নাইকিয়া হৈ গ'ল। আৰু সেইসকলক মই আজি প্ৰশ্ন কৰিব বিচাৰিছো যে সৰ্বানন্দ সোণোৱালৰ চৰকাৰ থাকোতে যে 100 কোটি টকা অসমৰ খিলঞ্জীয়া মুছলমানৰ নামত আবণ্টন দিছিলে, খিলঞ্জীয়া মুছলমানৰ নামত আবণ্টন ঘোষণা কৰিছিলে, যে খিলঞ্জীয়া মুছলমানৰ সাৰ্বাংগিক উন্নয়নৰ কাৰণে 100 কোটি টকাৰ পেকেজ ঘোষণা কৰিছিলে, সেই 100 কোটি টকা কোনোবা অঞ্চলত 1 পইচা গৈছে নেকি মই জানিব বিচাৰিছো। মই জনাত কিন্তু তেনেকুৱা উদাহৰণ নাই। যদি আপোনালোকৰ ওচৰত আছে তেতিয়াহ'লে কমেণ্ট যোগে জনাব। আকৌ সেইখন চৰকাৰে কয় যে গৰিয়া মৰিয়া দেশী জোলাসকল অসমৰ খিলঞ্জীয়া মুছলমান হয়, আৰু এই মানুহখিনিৰ কাৰণে সাৰ্বাংগিক উন্নয়নৰ কাৰণে পৃথককে জৰীপ কৰা হ'ব, এই মানুহখিনিক সকলোৱে কৰা হ'ব। কিন্তু সেইজন মুখ্যমন্ত্ৰী বা সেইখন চৰকাৰে কয় যে হিন্দু মানুহৰ মাটি মুছলমানক বিক্ৰী নকৰিব। সেই সময়ত কিন্তু খিলঞ্জীয়া অখিলঞ্জীয়া কিন্তু প্ৰশ্নটো নাহে। কিন্তু সেই সময়ত হিন্দু মুছলমান বুলি এইজন মুখ্যমন্ত্ৰীয়ে কয়, যিজন মুখ্যমন্ত্ৰীয়ে মুছলমানৰ ভিতৰত কিন্তু আমাক খিলঞ্জীয়া বুলি আকৌ স্বীকৃতিও প্ৰদান কৰে। সেইজন মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটীত ভাড়া দিওঁতে আপোনালোকে সাৱধান, নামটো জানি পেলাইহে ভাড়া দিব। আৰু সেইজন মুখ্যমন্ত্ৰীয়ে কয় গৰিয়া মৰিয়া দেশী জোলাসকলৰ ক্ষেত্ৰত ধৰ্মীয় কথা নাই, তেওঁলোক খিলঞ্জীয়া মুছলমান। আৰু সেইজন মুখ্যমন্ত্ৰীৰ দিনতেই আজি আমাৰ লখিমপুৰত উচ্ছেদ কৰিছে আমাৰ গৰিয়া মা ভনীসকল। আজি এই প্ৰচণ্ড ৰ'দ বৰষুণৰ মাজত ৰাস্তাৰ কাষত জীৱন কটাব লগা হৈছে। আৰু সেইজন মুখ্যমন্ত্ৰীয়ে কি কৰে, তেওঁ চৰকাৰী পক্ষৰ দ্বাৰা তাত হিন্দু নিৰ্বাচিত কৰি পেলাই মাটিৰ পট্টা দিয়ে, আৰু এই গৰিয়া মৰিয়া দেখি যিখিনি মানুহ আছিলে, গৰিয়া মানুহখিনি আছিলে, মানুহখিনিক কিন্তু মাটিৰ পট্টাও নিদিয়ে, কেৱল তেওঁলোকক ধৰ্মীয় দৃষ্টিভংগীৰে চাই যে মুছলমানসকলক দিয়া নহয়। তেনেকৈ বহুত কিবা কিবি উদাহৰণ আছে। মোৰ সকলোৰে প্ৰতি এটাই আহ্বান, এই কথাখিনি কোৱা মূলতে এটাই আহ্বান যে এটা বিশেষ ৰাজনৈতিক দলে বা চৰকাৰী পক্ষই বিচাৰি থকাটো আপোনালোকে কিন্তু এই টিভি পৰ্দাত গৈ পেলাই এনেকুৱা ধৰণৰ তৰ্ক বিতৰ্ক নিজৰ মাজত বা সংবাদ মাধ্যমত আহি ছচিয়েল মিডিয়াত আহি যা তা কথা এটাই আনটোক গালি পৰা, উচ নিচ কাৰোবাক কোৱা, সেইবিলাক কোনো একো ক'ব নালাগে। সকলোৰে সামগ্ৰিক এটাই কথা হ'ব লাগে যে বিদেশী মুক্ত অসম হ'ব লাগে। বিদেশীৰ নামত স্বদেশী মুছলমান কেতিয়াও লাঞ্ছিত বঞ্চিত হ'ব নালাগে। সকলোৰে ষ্টেটমেণ্ট সেইটো হ'ব লাগে। কিন্তু মই মিয়াক গালি পাৰিম, মিয়াই গৰিয়াক গালি পাৰিব, গৰিয়াই দেশীক গালি পাৰিব, এনেকুৱা ধৰণৰ নাবুত নাচুত কাহিনীবিলাক হ'ব নালাগে। আৰু এইবিলাক হৈ থাকিলে কিন্তু তৃতীয় পক্ষই সদায় সুবিধা পাব, আৰু সাৰ্বাংগিকভাৱে অসমৰ মুছলমান যে তৃতীয় শ্ৰেণীৰ নাগৰিক হ'বলৈ গৈ আছে, সেই কথাটো লাহে লাহে আপোনালোকৰ এইবিলাকৰ পৰা বেছিকে প্ৰমাণ হৈ যাব। সেইকাৰণে এইবিলাক সকলোৱে এৰাই চলক। বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত যি সহযোগিতা সকলোৰে আছে, যি অসম চুক্তি আছে 1971 চনৰ 25 মাৰ্চ ভিত্তিবৰ্ষ, আৰু তাৰ পূৰ্বে অহা সকলো বৈধ নাগৰিকে একত্ৰিতভাৱে নিজৰ জনগোষ্ঠীয় প্ৰাপ্যখিনি সকলোৰে পৃথকে পৃথকে বিচাৰক, কিন্তু এটাই আনটোক গালি পৰা স্বভাৱবিলাক এৰি পেলাই নিজৰ জাতি প্ৰগতিশীল কেনেকৈ প্ৰগতিমুখী হয়, নিজৰ জাতিক কেনেকৈ উন্নয়ন দেখাব পাৰে, সকলো সেই যাত্ৰাত চামিল হওক।